আজি কি বনাম? মেগী। কি মেগী? মেগী বনাম, মেগী আনিছো। ম'ম' বনাম নহয়? ম'ম'। আজি বনাম আমি ম'ম'। আমি বনাম ম'ম' আৰু আপোনালোকে চাই থাকিব। বলক আপোনালোকৰ ল'ব চলো। পাৰিব। ৰাইজ ঘৰত বাকী একো কাম নকৰিলেও কিন্তু এই বতৰৰ লগত মিলাকৈ কিবা এটা বনাই খাই থকাত কিন্তু মই ভাল দেই। তাতে আজি বতৰটো ঠাণ্ডা আছিলে, ম'ম' খাব মন গ'ল মোৰ। ভাইটিৰ লগত দোকানলৈ গৈ দৰকাৰী গোটেইকেইটা বস্তু কিনি আনিলো, লগতে আজি তাকো কামত লগাই দিছো। মোৰ আকৌ গাটো ইমান ভাল নাই, মাতটো শুনি চাগে গম পাইছেই, সেইকাৰণে জালুক অলপ সৰহকে দি চুপ এটাও বনাইছো। এইটো যোগাৰটো দেখিছেই। সৰু জাৰ এটাৰ মুখনি এখন লৈ ম'ম'কেইটা বনাবলে ভাল হ'বৰ কাৰণে গোল গোলকৈ কাটি লৈছো। আৰু এটা কথা হ'ল নহয়, ম'ম' বনাই শেষ হোৱাৰ পাছতে আমাৰ চিলিণ্ডাৰ খতম হৈ থাকিল। ভাগ্য ভাল ম'ম'খিনি বনাই হ'ল, কিন্তু চুপখিনি আকৌ জুইশালত বনাবলগীয়া হ'ল। মই বনাইহে আছো, ভাইটি আকৌ হিচাপে কৰি আছে বনোৱাৰ পৰা কাৰ ভাগত কেইটাকৈ পৰিব। একেবাৰে শেষত 1 ঘণ্টা জুৰি কৰা কষ্টৰ ফলত আমাৰ ম'ম' কেইটা ৰেডি হ'ল যেনিবা। ইমান কষ্টৰে বনাইছো, তাৰ পাছত মাৰ ৰিভিউটো ললো। মায়ে আকৌ ভাল হৈছে বুলিয়ে ক'লে। এদিন আমাৰ ঘৰলৈ আহিব দেই, ম'ম' বনাই খুৱাম মই। বাৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।